Hey guys, good morning and welcome back to my YouTube channel Pico Vlogs. আৰু guys সময় হৈছে 10:10 এতিয়া আৰু ফাৰ্ষ্ট ৰাইড লাগিছিলে পাণবজাৰ যাব সম্ভৱতীৰ পৰা তো সেই ৰাইডটো একচেপ্ট কৰা নাই তো নেক্সট এটা ৰাইড লাগিছে ধীৰেন পৰা মিলন নগৰৰ পৰা ৰেলৱে ষ্টেচন যাব তো কাষ্টমাৰটো পিক আপ কৰিবলৈ যাওঁ লোকেশন এই আগৰটো দিয়া আছিলে ইয়াৰ পৰাই কৰিছে কনফিউজ হয় তাত এভেলেবল পৰা যায় কোন 8474 হৈছে ৰেলৱে ষ্টেচন যাব নাই ইফালে না হিটো সাইডত যোন পিনে হক দিব যেখানে টিকিট কাউন্টার থাকে এফালে দিব ইফালে ঠিক আছে বাৰু 68 দেখাইছে এক নম্বরতে টিকিট কাউন্টার রখা দিও হ্যাঁ 76 60 টাকা হে দিব লাগিব 76 টাকা হলো কলো দেখোন 2 টাকা নাই হ্যাঁ 76 নাই ইফালে লৈ আহিলো যে সেইকাৰণে ইমানখিনি হৈ গৈছে তো গাইজ ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হৈ গ'লে তো এতিয়া ছেকেণ্ড ৰাইডৰ কাৰণে ইয়াতে ৰখিম অলপমান গাইজ চেনেলটো যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গাইজ ছেকেণ্ড ৰাইড এটা লাগিছে উবেৰত 43 লৈ লৈছোঁ গাইজ এনেকৈ বহি থকাত কৰি তো গাইজ কাষ্টমাৰটো ইয়াতে আছে পিনটো কোৱা ঠিক আছে তো গাইজ ৰাইডটো লৈ আহিলোঁ চৰাভাটিৰ পৰা চানমাৰী কলনীটো 43 50 দিলে তো গাইজ ভাবিছিলোঁ অকল ৰেপিড' মানে বুলি কিন্তু গাইজ ৰেপিড'ত ভাড়া দিয়াই নাছিলে তো সেইকাৰণে মই উবেৰটো অন কৰিবলৈ বাধ্য হৈ গ'লোঁ তো এনে বহি থকাত কৰি তো গাইজ ছেকেণ্ড ৰাইড এটা লাগিছে এতিয়া জোৰডত আহি ৰখি আছিলোঁ গাইজ তো জোৰডৰ চন্দন পথাৰৰ লেণ্ডমাৰ্ক এটা এপাৰ্টমেণ্টত লাগিছে এটা ৰাইড ক'ত যাব এক মিনিট ম্যাপটোৱে চোৱা নহয়
135 জিপে কৰিব নহয় খুচুৰা আছে নেকি খুচুৰাত নহ'ব নহ'ব 5 টকাটো চেঞ্জ নহ'ব তো গাইছ এই ৰাইডটো লৈ আহিছিলোঁ জু ৰোডৰ পৰা ইউনিভাৰ্চিটি তো 135 এমাউণ্ট হৈছিলে আৰু মই পালোঁ 128 গাইছ এনে বহি থকাতকৈ লৈ আহিছিলোঁ ৰাইডটো তো আৰু ৰেপিডত কি বা হৈ গ'ল ৰাইড দিয়াই নাই আৰু গাইছ এইটো ৰেপিডৰ হ'লে 160 মান হ'লে হয় ভাবিছিলোঁ অকল ৰেপিডৰ ৰাইড কৰিম বুলি কিন্তু গাইছ ৰাইড নিদিয়া হৈ গ'ল এটা ৰাইড কমপ্লিট কৰাৰ পিছত তো ৰাইড নিদিলে এতিয়া কৰিবা কি সেইকাৰণে উবেৰটো খুলিব লগা হৈছে আৰু উবেৰটো লছ হৈ গ'ল গাইছ কমচে কম 150 দিবই লাগিছিলে তো গাইছ জালুকবাৰী ৰাইড নালাগিল তো মই আহি থাকোঁতে ৰাইড লাগিছে এতিয়া ভৰলুৰ পৰা যাব কাহিলীপাৰা তো ৰাইডটো একচেপ্ট কৰি লৈছোঁ গাইছ এনে খালি আহি থকাত কৰি আপোনাৰ ৰাইড আছিলে 4277 বহক এইফালে দিব লাগিব 64 অনলাইন দিলে আপনার পেমেন্ট দিয়ে দিছো 80 করে দিয়ে দিছো হ'ব তো গাইছ 4 নম্বৰ ৰাইডটো কমপ্লিট কৰি দিলোঁ এইটো কাহিলীপাৰাক লৈ আহিছিলোঁ ভৰলু মুখাতিপুৰৰ পৰা আৰু এইটো 64 এমাউণ্ট আছিলে 80 কৰি দিছে তো গাইছ আহি গ'লোঁ ঘৰত আৰু গাইছ আজি আৰ্নিং একদম 0 তো গাইছ আজি 5 ঘণ্টা কাম কৰিছোঁ 5 ঘণ্টাত যোৱাকালি হিচাপত একদম নাই গাইছ আৰু গাইছ ৰেপিডৰ আজি ৰাইড নিদিলে এটা ৰাইড দিছে 71 আৰু গাইছ উবেৰ আজি নচলা বুলি ভাবিছোঁ কিন্তু ৰেপিড ৰাইড নিদি কি কৰিব আৰু এটা এপৰ ভৰসাত থাকিলে নহ'ব গাইছ তো উবেৰ খুলিব লগা বাধ্য তো উবেৰত 3টা ৰাইড কৰিছোঁ 231 তো টোটেল হৈছে গাইছ 371 ৰেপিডত আৰু 231 হৈছে উবেৰত দুটা মানে 300 টকা 100 টকাৰ তেল আৰু 200 টকা বাচি আছে যিটো আনি হোৱা নোহোৱা বৰাবৰ তো
তো গাইজ চেনেলটো যদি কোনোবা নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ ৰেপিডৰ এটা সোনকালে আপডেট এটা আহি আছে যে মানে 20 টকাৰ ছাবস্ক্ৰিপশ্যন 50 টকাৰ ছাবস্ক্ৰিপশ্যন তেনেকৈ লোৱা এটা সুবিধা এটা আহিব সোনকালে তো বাহিৰত এইটো অলৰেডি হৈ গৈছে তো আমাৰ ইয়াতো আহি পাব তো চেনেল যদি কোনোবা নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানতে বাই বাই